এতিয়া আহি আছোঁ লাহন গাঁও এটা ঘৰ আছে, বৰ ধুনীয়া সুন্দৰ এটা ঘৰ আছে। ঘৰটোৰ নাম হৈছে গ্ৰাম্য অনুভূতি। ঘৰটো আপোনালোকে চাব পাৰিব, বিভিন্ন ধৰণৰ পুৰণি বস্তু তাত সজাই থোৱা আছে দেখিব। আৰু এই ভাইটি তোমাৰ নাম কৈ দিয়া। মানে লুইচ সৰোৱাল। उठा रे बाबा उठा ले, मेरे को नहीं रे, इन दोनों को उठा ले। এটা ইউটিউব চেনেল আছে লুইচ অফিচিয়েল ব্লগ বুলি। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই থাকিব। ছাবস্ক্ৰাইব কৰি দিব দেই, মোৰো ছাবস্ক্ৰাইব কৰি দিব, লগতে এইজনক ছাবস্ক্ৰাইব কৰি দিব, ভাইটিজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাওক কিমান পানী হৈছে, চাওক কিমান পানী, বানপানী হৈছে চাওক। চাই লওক, সকলোৱে চাই লওক পানী কিমান হৈছে চাওক। পূৰা ফিটিং হৈ গৈছে। আৰু কেইদিনমানৰ পিছত চাগে বান্ধ খুলিলে, এই বোলে আপোনাৰ সোৱণশিৰি মাথাউৰি খুলিলে ভাগি গ'লে চাগে পানী পূৰা ফুল ফিটিং হৈ থাকিব। আপোনালোকে মুঠতে যোগাৰ হৈ থাকক আৰু বিন্দাছ। চাই লওক, আমি এতিয়া বৰ্তমান পাইছোঁহি যিটো ঘৰলৈ আমি আহিছিলোঁ, সেই ঘৰটোৰ কথা আপোনালোকক কৈছিলোঁ। ঘৰটো বৰ্তমান পাইছোঁ। আৰু গেটখন চাওক না, কি ধুনীয়া বনাইছে, চাইকেলেৰে বনাইছে দেখিছে আপোনালোকে। একদম মস্তি লাগিছে নে বাৰু? চাইকেলখন চাওক, চলাব পাৰিব আপোনালোকে, চলাওঁ বুলি ক'লে বিন্দাছ এনেকৈ উঠি লৈ চলাব পাৰিব। আৰু এটা আছে পুথিভঁৰাল। এই পুথিভঁৰালত পুৰণি কিতাপ আছে। এইটো পুথিভঁৰাল হয়। আপোনালোকে যদি পঢ়িব বিচাৰে পঢ়িব পাৰে। তলা মাৰি থোৱা আছে বৰ্তমান, এতিয়া উলিয়াই মেলি আমি এতিয়া গেটখন দেখিছে, গেটখন এতিয়া খুলিম। গেটখনৰ খুলি মেলি সোমাই যাম। দেখিব বহুত বিভিন্ন ধৰণৰ বস্তু আছে। চাওক এই গেটখন ভালকৈ চাওক। এইখন চাইকেলে বনোৱা হৈছে, চাইকেলে মেৰামতি কৰা হৈছে। এখন গেট দেখিলে, গেটখন কি মজা গেট দেখিছে। আপোনালোকে বনাই যদি বনাব পাৰে, যিটো মিস্ত্ৰীয়ে বনাইছে সেই মিস্ত্ৰীজনক মাতি দিব পাৰে, মাতি বনাই দিব পাৰে। আপোনালোকক দেখাম বুলি সেইটো ঘৰে পাইছোঁ বৰ্তমান। এয়া চাওক কি ধুনীয়া সুন্দৰ ঘৰ, কি মজা। ইয়াত এটা পুখুৰী আছে। আৰু ইয়াত থাকোঁ বুলি ক'লে আপোনালোকে থাকিব পাৰে। এটা তম্বু, এটা বুলিয়ে নহয়, দুটা তম্বুটোৱে মানে এটা খেৰৰ ঘৰ টাইপৰ বনাই পিনে থৈ দিছে ধুনীয়াকৈ। চাওক এইটো এটা, সেইটো এটা দেখিছে নহয়, এইটো এটা আৰু এইটো এটা দেখিছে। চাওক এইটো কি ধুনীয়া ঘৰ, বিউটিফুল ঘৰ, সুন্দৰ এটা ঘৰ বনাই থৈছে কি ধুনীয়াকৈ। তাৰ ভিতৰত আপোনালোকক দেখাম বা কি বস্তু আছে, কি নাই, চব দেখাম আপোনালোকক। এতিয়া আমি কলিং বেল মাৰিম। কলিং বেল মাৰি মানুহজন আছে না চাওক। অকল দাদাক লগ নাপালোঁ, দাদাক লগ পাম বুলি আহিছিলোঁ। আজি ছানডে বোলে কাম আছে, সেইটো কাৰণে লগ নাপালোঁ। ইয়াকে চাই লওক আৰু আপোনালোকে যি দেখিছে। দাদাক লগ পোৱা হ'লে ভাল আছিলে, কিন্তু দাদাক লগ নাপালোঁ, বেলেগ জেগাত। বহুত পুৰণি দিনীয়া বস্তু আছে, চাই লওক আপোনালোকে। এইটো তোমাৰ চোৱা, ये देखिए कितना पुराना ये गाना बजाने মিউজিক। এইটো পুৰণি দিনীয়া মিউজিক হয়। এইটো আগৰ দিনৰ মনহিয়া দৈ গোৱা মিউজিক। এইটো মণি দৈ গোৱা মিউজিক।
আৰু लोकेशन ये लोकेशन कौन सा जगह में है? ये लखीमपुर का कौन सा साइड में है बोला? लाहन गाँव है। लाहौन गाँव ना। ये देखिए नेस्ट ना सुंदर से अच्छा क्रिएटिविटी। ये पुराना कैमरा ये पुराना दिनिया कैसेट चाই লওক पुराना दिनिया कैसेट और ये बोंगो ये बजाने वाला बोंगो पुराना दिनिया कैसेट আৰু बहुत बढ़िया এইটো কি বস্তু নাজানো কিন্তু এইটো বস্তু নাজানো मार साले का खोपड़ी तोड़ साले का सब यहाँ पे कलेक्शन करके रखा है वो भी अपना घर पे सोच के ये देखिए क्या है এইটো কি বস্তু ये तो ये नक्शा है ना लोकेट है ये शायद पुराना लोकेट रॉकेट पूरा कलेक्शन है भैया का पास सब कलेक्शन है এইটো পুৰণি কেমেৰা है ये पुराना कैमरा पुरानी कैमरा है सब पुराना पुराना सामान है यहाँ पे सब पुराना এইটো এই তামোল গছত যে লয় যে বাঁহ চৰাই বাঁহ এইটো দেখিছে চৰাই বাঁহ তামোল গছত লোৱা চৰাই বাঁহ तो आप लोगों को सब दिखा लिया तो कैसे निकलते हैं हम लोग भी এইটো টিলিঙা तो अभी थोड़ा টিলিঙা বজাই চাইছোঁ দেখি ये पुराना घंटी है ঘণ্টি মন্টি ये रेडियो पुराना वाला এইটো ঘণ্টি মন্টি দেখিছে এইবিলাক চাওক এইটো পুৰণা কেমেৰা এইটো পুৰণা কেমেৰা सब पुरानी दिनिया वस्तु है सब बाबू ये क्या है बोंगो 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 है ना ये बोंगो है ग्राम्य अनुभूति का बोंगो है ये बोंगो है बजाने वाला बोंगो जो हेलो ये पुरानी दिनिया टेलीफोन चालक टेलीफोन सब जो वस्तु আছে सब वस्तु क्या करता है पुराना सामान जो खराब हो जाता है इसे ही फेंक देता है এখন ये डॉलर देखिए, अंकल जो कितना पुराना सामान लोगों अभी भी इतना अच्छा से रखा हुआ है यहाँ पे। अभी भी उसको झप्पी जिंदा करके रखा हुआ है सामान लोगों सोच के देखिए चलो निकलते हैं क्या लुइस सुनले पाओ जैसे सब मजा खूब नाला तो उल्टा पुल्टा बोलते हैं অকমান শিকিলে পাৰিবা চেষ্টা কৰা আপোনালোকক দেখাবলৈ বহুত বস্তু আছে কিন্তু দেখাই एक घर में ভাগৰি যাব লাগিব এনেকুৱা বস্তু আছে চাওক আপোনালোকে কিমান কি বস্তু पुराना আছে लैम्प বহুত বস্তু আছে দেখাওঁ বুলি ক'লে চাওক भैया को बहुत ज़्यादा अवार्ड भी मिला है लेकिन वो सर जी को बहुत अवार्ड भी मिला है इधर এইটো চাওক ঘৰটো বাহিৰত কেনেকুৱা ধুনীয়া পিকচাৰ বনাই থৈছে চাওক কি মজা পিকচাৰ আৰু গ্ৰাম্য অনুভূতি বুলি লিখা আছে চাওক কি ধুনীয়া পিকচাৰ কি মজা দেখিছে আপোনালোকে এইটো বাহিৰৰ ভিউ কিমান ধুনীয়া বনাই থৈছে এয়া আপোনালোকক দেখাম বুলি কৈছিলোঁ যে এটা ঘৰ এইটো ঘৰ দেখিছে ধুনীয়াকৈ বনাই থৈছে কি ধুনীয়া মস্তিকৈ বনাই থৈছে তাত মানে বহুত দূৰৰ পৰা মানুহ আহিলে থাকিব পৰা এটা ঘৰ বনাই থৈছে এখন চাইকেল হেৰি কৰি দিছে চাওক এইখন সৰু ল'ৰা ছোৱালীয়ে এখন চাইকেল ওলমাই থৈছে কি ধুনীয়া সুন্দৰ জেগা আৰু মধুৰিআম দেখিছে এইবিলাক চাওক মধুৰিআম লগাই থৈছে কি বিন্দাছত এইখন চাওক এইখন কি দেখিলে এইখন হৈছে এখন স্কুটাৰখনো সজাই থৈছে দাদাই কি ধুনীয়াকৈ দাদাই স্কুটাৰ সজাই থৈছে দেখিছে এইটো দাদাই ঘৰ বনাই থৈছে চাওক কি ধুনীয়া ঘৰ ইয়াত মানে মানুহৰ দূৰ দূৰণিৰ পৰা মানুহ আহিলে থাকিব পৰা এটা ঘৰ বনাইছে ঘৰটোৰ ভিতৰত আপোনালোকক দেখাই আছোঁ ফুলো ঘৰটোৰ ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ চাওক ধুনীয়া ঘৰ এটা বনাই থৈছে চাওক দুডাল চেন एहे रहा नहीं जाता तड़प ही ऐसी है ना দুডাল চেন ये अंदर में बैठने के लिए চাওক ইয়াত শুব পাৰিব বিন্দাছ শুওঁ বুলি ক'লে
দেখিলে ধুনীয়া বেডশ্বীট আছে, থাকোঁ বুলি ক'লে থাকিব পাৰিব, যিমান দিন থাকে আৰু থাকোঁ বুলি ক'লে, নহয় জানো? গাইজ আপোনালোকে আহিব ইয়াত থাকিবলৈ, ধুনীয়া বিন্দাছকৈ শুব পাৰিব। খালী যেনিবা খাদ্যটো ইয়াত খাব নোৱাৰিব আকৌ আপোনালোকে বেলেগতহে খাব পাৰিব দেই, হোটেলতহে যাব, থাকিম বুলি ক'লে থাকিব পাৰিব আপোনালোকে। বাজাজ স্কুটাৰ চলাই যাম মইনা ঐ তোমাকে আনিব, এইখন চলাই এতিয়া ছোৱালী আনিবলৈ যাম। দাদা এতিয়া দিয়ে নিদিয়ে নাজানো, যাম কিন্তু ছোৱালী আনিবলৈ, কিন্তু দাদাই অনুমতি দিলে আমি গুচি যাম আৰু। গাইজ আপোনালোকে চাই থাকিব, এইখন লৈয়ে মই যিজনী ছোৱালী আনিম সেইজনী ছোৱালীকে এইখন গাড়ীতে উঠাই লৈ গুচি আহিম, দেখিব। ওই বাজাজ স্কুটাৰ চলাই যাম মইনা ঐ তোৰেনো মই ঘৰলৈ, ইণ্ডিকেটৰ জ্বলাই যাম মইনা ঐ তয়ে চিনি পাবলৈ, চিকিমিকি গধূলিত একা বেকা বাটেদি হঠাতে গৈ ওলামগৈ তোৰেনো ঐ পদূলিত, ঐ মনৰ কথা খুলি কম মইনা। আৰু এটা বস্তু দেখাবলৈ থাকিলে, যিটো বস্তু আপোনালোকৰ পুৰণি দিনীয়া এটা বস্তু, আমি সেইখন লৈয়ে আগতে ধান চান আনো পথাৰৰ পৰা। চাওক একদম ধুনীয়া এখন গাড়ী আছে, চাওক এইখন ঘোঁৰা গাড়ী, এইখন জানো আপোনালোকে আছে জানো, আপোনালোকৰ ঘৰত আছে জানো? ইয়াত কিন্তু ধুনীয়াকৈ দাদাই ধুনীয়াকৈ সজাই থৈছে, চাওক কি মস্তিকৈ বনাই থৈছে, চাওক এইখন ধুনীয়া। ইয়াত আপোনালোকে যদি আহে ধুনীয়াকৈ দাদাই বনাই দিব, ইয়াত থাকিব পাৰিব, ইয়াত ধুনীয়াকৈ বনাই দিব, ধুনীয়াকৈ ঘৰটো বনাই দিব, থাকিব পাৰিব। ইয়াত ত্ৰিপাল আছে, যদি থাকোঁ বুলি ভাবে আপোনালোকে ইয়াত থাকিব পাৰিব বিন্দাছকৈ। বন্ধুসকল আপোনালোকক এটা ঘৰ দেখাইছিলোঁ যে, ঘৰটো সৰু সুৰা এটা ঘৰ যে মানুহ যে থাকিব পাৰিব, বহুত দূৰ পৰা আহি মানুহ যে থাকিব পাৰিব বুলি কৈছিলোঁ যে, আৰু এটা ঘৰ বনাই থৈছে, চাওক এইটো ঘৰ কি মস্তিকৈ বনাই থৈছে, চাওক দেখিলে কি ধুনীয়া ঘৰ বনাই থৈছে, চাওক। এই ভিতৰতো আপোনালোকক দেখাম, মই এতিয়া খটখটিত উঠি যাম ওপৰলৈ উঠি যাম, আপোনালোকে চাই থাকক। মস্ত প্লান, কি মস্তিকে দেখিলেনে? দেখিলে এসা মত করো কর্স होता है। क्या बोला तूने? এইটো চাওক, কাৰেণ্টৰ ব্যৱস্থা আছে এইবিলাক, দেখিলে? কাৰেণ্টটো আপোনাৰ বৰষুণ দি তিতিছে নেকি? বৰষুণ তিতিব, এইটো চাওক, এইটো ভিতৰতো নোখোলো, আপোনালোকে সেইটো ঘৰ দেখিলে আপোনালোকে সেইটো ঘৰ দেখিছে। খালি যেনিবা টিংখন অকণমান ফুটা ওলাইছে, ফুটাটো ভাল কৰিব। ইয়াতে থাকিবলৈ মন গৈছে, লুইচ চুনোৱাল, ইয়াতে থাকোঁ নেকি বাৰু? হে ইয়াতে থাকোঁ নি বাৰু? আজি থাকি যাওঁ চাগে ইয়াতে, সঁচাকেনে? আমি যাব ওলাইছোঁ, এতিয়া যাওঁ। দাদাক লগ নাপালোঁ যেতিয়া, এতিয়া কি কৰিম আৰু এদিনকৈ আহিম আপোনালোকক, আৰু এদিনকৈ ভিডিঅ' কৰি দেখাম, ভালকৈ কথা বতৰা সুধিম, বাৰ্তালাপ কৰিম, অকণমান কথা পাতিম, কি বস্তু আছে, কিমান দিনৰ বস্তু আছে দেখাম ভালকৈ। চাওক এইবিলাক এতিয়া থুলমূলকৈ বনালোঁ আৰু ভিডিঅ'। আমাৰ ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব। আমি নতুন প্ৰজন্মৰ মানুহ, নতুনকৈ শিকিছোঁ ব্লগ বনাবলৈ। এতিয়া আমি যাওঁ, ঘৰলৈ যাওঁ। পেটত একদম পেট পূজা কৰা নাই, পেট পূজা কৰোঁগৈ, যি পাওঁ তাকে খামগৈ। এতিয়া বিদায় লৈছোঁ আৰু দেই। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, চাব মেলিব, স্কিপ নকৰাকৈ ভিডিঅ'বিলাক চাব দেই। একদম বেয়া পাম কিন্তু ভিডিঅ' যদি আপোনালোকে ভিউৱাৰ্ছবিলাক আৰু লাইক চাইক কৰিব, কমেণ্ট চমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি নকৰে আপোনালোকক বহুত বেয়া পাম কিন্তু দেই।